নমস্কাৰ, আছামিজ সলিউশ্যন 2.0 চাই থকাৰ বাবে ধন্যবাদ। আহি পৰিছে নতুন ৰেচন কাৰ্ডৰ লিষ্ট। আপোনালোকে যদি ৰেচন কাৰ্ডত নাম কাৰেকশ্যন কৰিছিলে বা নতুনকৈ ৰেচন কাৰ্ড বনাইছিলে বা ৰেচন কাৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিলে, তেখেতসকলৰ ভাল খবৰ। আৰু শুনামতে বহুত কেইজন মানুহৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হৈছে। এইটো ভিডিঅ'ৰ মাধ্যমেৰে জানিব পাৰিব যে কেনেকৈ নতুন ৰেচন কাৰ্ডৰ লিষ্ট চেক কৰিব মোবাইলৰ সহায়ত, মোবাইলৰ যোগেদি। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা বজাৰত আহি NFSA বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত চাব এইটো ছেকেণ্ড অপশ্যনটো যিটো আছে, এইটো চাওক, ছেকেণ্ড অপশ্যন আছে এইটো NFS বুলি, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা নতুন পেজলৈ আপোনালোকক লৈ যাব। অলপ সময় ৱেইট কৰিব, নতুন এটা পেজত লৈ আহিছে আপোনালোকক। এতিয়া চাব, ইয়াত আছে এইটো চাওক, মেৰা ৰেচন কাৰ্ড বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত চাব ছেকেণ্ড অপশ্যনটো যিটো আছে, ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেলছ, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে চাব, ইয়াত ষ্টেটৰ নাম আহিছে, চব ষ্টেটৰ নাম আছে। আমাৰতো যিহেতু আসাম, আমি আসাম চিলেক্ট কৰিম। এইটো চাই লওক, আসামটো ক'ত আছে। আসাম হয় এইটো, আসাম হয় এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অ'কে বুলি আহিছে, অ'কে কৰি দিব। অ'কে কৰাৰ পিছত চাব এটা কেপচাৰ আহিছে, ভেৰিফাইড ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰাৰ পাছত চাব আপোনাৰ নতুন পেজটো অ'পেন আহিছে। অ'পেন হোৱাৰ পিছত চাব ছেকেণ্ড অপশ্যনটো আছে, ষ্টেট আমাৰ চিলেক্ট দি আছে আসাম, যিহেতু আমি আসামত থাকোঁ। এতিয়া ছেকেণ্ড অপশ্যনটো আছে ডিষ্ট্ৰিক্ট। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আমাৰ যিহেতু নগাঁও, আমি নগাঁও চিলেক্ট কৰি ল'ম। নগাঁও চিলেক্ট কৰাৰ পিছত চাব, এতিয়া চাব আপোনালোকে, এতিয়া নতুন এটা অপশ্যন আছে DFSO বুলি একটা অপশ্যন আছে, এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ চাব কি আছে, নগাঁও আছে। আমাৰ আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টত যিটো আহে সেইটো বহাই দিব। বহাই দিয়াৰ পাছত চাব 3 নম্বৰ অপশ্যনটো আছে, 3 নম্বৰ অপশ্যনটো আছে TFSO বুলি অপশ্যন এটা আছে। এইটোত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিটো হয় সেইটো বহাই দিব। আমাৰ যিহেতু নগাঁও বহাই দিছোঁ আমি। এতিয়া চাব FPS বুলি এটা অপশ্যন আছে, এইটো চাই লওক। আপোনালোকৰ যিটো হয় সেইটো বহাই দিব। মানে এইটো FPS মানে হৈছে আপোনালোকৰ যোনটো দোকানৰ পৰা ৰেচন পায়। আমাৰ যিহেতু আমি এইটো বহাই লওঁ। আপোনালোকৰ যিটো হয় আপোনালোকে এইটো বহাই ল'ব। আপোনাৰ মানে এইটো হৈছে FPS মানে হৈছে আপোনালোকে যোনটো দোকানৰ পৰা ৰেচন পায়, দোকানীজনৰ নামটো কি সেইটো বহাই দিব। বহাই দিয়াৰ পাছত এইটো আছে স্কেম বুলি, স্কেমত চিলেক্ট অল কৰি এতিয়া এটা অপশ্যন চাব, এইটো চাই লওক, সৰুকৈ আছে, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পাছত আপোনালোকে লোডিং হ'ব। লোডিং হোৱাৰ পিছত ষ্টেটাছ বুলি আছে, এইটোত চিলেক্ট অল কৰি এইটোত আগৰ নিচিনা এইটোত প্ৰেছ কৰি দিব। পিছত আৰু এটা অপশ্যন আছে, এইটোত আপোনালোকে দিব প্ৰথম যিটো অপশ্যন আছে, সেইটো ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ, এইটোলৈকে দিব। তেনেহ'লে আপোনালোকৰ চব মানুহৰ নাম আহি যাব। এতিয়া লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনাৰ চাব RC ষ্টেটাছ এইটো আছে। এইটোত আপোনালোকে ৱাল আছে ওপৰত, চাই লওক। ৱাল দিলে ৱাল আহি যাব। ৱাল বুলি আছে, ৱালত ক্লিক কৰি দিব। মই ক্লিক কৰি আছোঁ। এতিয়া আপোনাৰ আছে ৰিপৰ্ট নেম, লাষ্ট অপশ্যন এইটো আছে, এইটো চাওক, ৰিপৰ্ট নেম। আপোনালোকে যিটো চাওঁ, এইটো ভিউ ৰিপৰ্ট বুলি এটা অপশ্যন আছে, এইটোত ক্লিক কৰি দিব। লোডিং হ'ব। লোডিং হোৱাৰ পাছত তললৈ আহিব। চব নাম আহি গৈছে, যিমান মেম্বাৰ আছে চব আহি গৈছে, ডিটেইলছ আহি গৈছে। আপোনালোকে চাই ল'ব নিজৰ নাম। এইটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে হ'লে এতিয়া আপোনালোকে চাব, মই দেখাই দিছোঁ কেনেকৈ কৰিব।
এইটো চাওক, এইটো এটা অপশ্যন আছে, এইটো এটা আইকন আছে, আইকনত ক্লিক কৰিব। আইকনত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো PDF যিটো হয়তো বেষ্ট হয়, বিচাৰিব হ'লে এইটো PDF বুলি আছে, PDFত ক্লিক কৰি দিব। PDFত ক্লিক কৰাৰ পাছত আপোনালোকৰ PDFটো ডাউনলোড হৈ যাব। মই দেখাই আছোঁ আপোনালোকৰ নাম কেনেকৈ চাৰ্চ কৰিব, অলপ সময় দিব। এইটো আপুনি এতিয়া চাব, ইয়াত ডাউনলোড বুলি লিখা আছে, আৰু ডাউনলোড বুলি লিখা আছে, ইয়াত ডাউনলোড কৰি দিব। তো এতিয়া অপেন কৰিব। অপেন কৰি আপুনি যিকোনো এটা ব্ৰাউজাৰত অপেন কৰি ল'ব। অপেন কৰি এতিয়া চাব, ইয়াত এটা অপশ্যন আছে, এটা অপশ্যন আছে চাৰ্চ কৰা বুলি। আপোনাৰ নামটো চাৰ্চ কৰি যাব, আপোনাৰ নম্বৰ বা ৰেচন কাৰ্ড নম্বৰ বা আধাৰ কাৰ্ড যিটোৱে আছে আপোনাৰ তাত যি আছে, ইয়াত চাৰ্চ কৰি দিব। কেনেকৈ চাৰ্চ কৰিব দেখাইছোঁ। এটাকে ধৰক মই এটা নাম চাৰ্চ কৰি আছোঁ, মোৰ নামটো চাৰ্চ কৰি আছোঁ, ৰাহুল বুলি। চাওক, মোৰ নাম নাই যিহেতু মই ওলাব পৰা নাই, বেলেগ এটা নাম চাওঁ। যি মানুহ আছে চব নাম আহি গৈছে ইয়াত, যিমান ৰেচন কাৰ্ড আছে যিমান আছে চব আহি গৈছে ইয়াত, চাব পাৰে। থেংক ইউ। আজিৰ ভিডিঅ' এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্টত মতামতটো দি যাব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু এনেধৰণৰ যদি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে আগলৈ পাবলৈ ইচ্ছা থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আগলৈ আপোনালোকে পাই থাকে। ধন্যবাদ।